হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম টু ভৈৰৱ ব্লগ। মই বৰ্তমান খোজকাঢ়ি যাই আছোঁ আৰু ক'ত যাই আছোঁ আপোনালোকে গম পাব। ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। মই ক'ত যাই আছোঁ, কি কৰি আছোঁ, আপোনালোকে গোটেইখিনি দেখা পাব। বৰ্তমান অলপ অসুবিধা হৈছে, বৰষুণ দি আছে, ছাতি লৈ মই বৰ্তমান ভিডিঅ' কৰি আছোঁ। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। আৰু মোৰ এই চেণ্টাৰটো দেখিলে এটা কথা মোৰ মনত পৰে কি জানা, সৰুতে যে পলিঅ' খাইছিলোঁ, অমিতাভ বচ্চনে দিয়া পলিঅ', সেই কথাটো মোৰ মনত পৰি যায়। মানে চেণ্টাৰটো দেখা পালে, দেখা পালে এইটো কথা মোৰ মনত পৰে। মানে দেখা পোৱা যায়, এইটো অহা যোৱা কৰিলে ডেইলিকৈ দেখোঁ, সেইটোৰ কাৰণে মানে মনত পৰি যায়। অমিতাভ বচ্চনে দিয়া পলিঅ' এতিয়া খাইছিলোঁ আমি। তো মই ৰূপনগৰ কম্পিউটাৰ আহি পালোঁ। কম্পিউটাৰত মই বৰ্তমান অনলাইন কৰাই আছিল, বুক কৰিব লাগে, বুক কৰি পেলাই কাগজটো জমা দিব লাগে আৰু বেজীটো ল'ব লাগে। পূৰা বাহুবলী বৰাবৰ হৈ যাম এইবাৰ বেজী দিলে। কৰোঁ নাই, ভাগ চিকে কৰোঁ না। তো গাইজ, অনলাইন কৰি থোৱা আছিল, বৰ্তমান বুক কৰি দিলোঁ। বুক কৰি কাগজটো লৈ ল'লোঁ। মই এতিয়া যাই পেলাই সেই কৰিব লাগে, মানে জমা দিব লাগে, জমা দি বেজীটো দিব লাগে, যাব লাগে। আৰু জমা দি দিম 10টাৰ পৰা 11টা। আপোনাৰ টাইমটো চাই লওক, 10টাৰ পৰা 11টাৰ ভিতৰত দিলে হৈ যাব বৰ্তমান। তো গাইজ, মই চেণ্টাৰ আহি পালোঁ। চেণ্টাৰ আহি মই কাগজখিনি জমা দিব লাগে। বাইদেউ বৰ্তমান নাৰ্ছ বাইদেউ খুলি আছে, গেট খুলি আছে। নাৰ্ছ বাইদেউ খোলা নাই, মানে আমাৰ গাঁৱৰ আপি এটা খুলি আছে। মানে গাঁৱত ক'ব লাগিলে আমাৰ এটা আপি বুলিয়ে কোৱা যায়। আপি এটাই খুলি আছে, কাৰণ নাৰ্ছ বাইদেউৰ হাতত অলপ বস্তু আছে, সেইটোৰ কাৰণে নাৰ্ছ বাইদেউ খোলা নাই, মই গাঁৱৰ আপিটোৱে খুলি আছে। আৰু লগতে খুৰীহঁতে বহি আছে, বেজী দিব। মানে আজি বেজী ডেটো খাটাং খুৰীহঁতে। বাকী বাইদেউ খুলি ভিতৰত গ'ল, গতিকে ময়ো যাব লাগে, জমা দিব লাগে। তো গাইজ, ফাইনেলি মোৰ জমা দিয়া হৈ গ'ল, অনলাইন কৰা কাগজ। এবাৰ বেজীটো দিব লাগে, মাতটো বেজীটো দি আছোঁ, আপোনালোকে চাই থাকক। তো গাইজ, বাইদেউ মোক মাতিল বেজীটো দিব। বাইদেউক মই এটা কথা আগতে কৈ থৈ দিওঁ, বাইদেউ লাহে লাহে বেজীটো দিবি দেই, কাৰণ বহুত দিনৰ বেজী দিয়া নাই, অলপ ভয়ো লাগে। বেমাৰ সেনেকৈ হোৱা নাই না, লাহে লাহে। ভয় মানে বেলেগ ভয় একো নালাগে, মিডিলটো বহুত ডাঙৰ, সেইকাৰণে ভয় লাগে। কিবা কৰি হ'ল বাপ্পই, হ'ল দে বাপ্পা। ফাইনেলি আমাৰ বেজী দিয়া হৈ গ'ল। বৰ্তমান কেনে লাগিছে? ভাল লাগে না? বৰ্তমান ঠিকে আছে দেই, বেজী দি বৰ্তমান টেনশ্যন নাই। তো গাইজ, বেজী দি মই বজাৰ কৰি আহিলোঁ। বজাৰ বেলেগ একো নাই, এয়া কচু আৰু গাজৰ লৈছোঁ, হৈ যাব। কচু আৰু গাজৰ পূৰা মাৰি দিম, পূৰা মাৰি দিয়াৰ লগে লগে বেজীৰ জ্বৰ কহাই যাব। মানুহ কৈ আছিলে জ্বৰ বুলি নুঠে, টেনশ্যন নাই।